পুনৰ বলিউডত উজ্বলিবলৈ সক্ষম হৈছে অসম সন্তান অনুপ পেগু। অনুপ পেগুৰ ঘৰ হৈছে যোৰহাটত। অনুপ পেগুৱে বলিউডৰ বিখ্যাত ছবি পৰিচালক ৰোহিত ছেত্ৰীৰ লগত কাম কৰাৰ লগতে ছলমান খান, অক্ষয় কুমাৰ, ৰজনীকান্ত আদিৰ দৰে বিখ্যাত অভিনেতাৰ সৈতে অভিনয় কৰি উজ্বলি উঠিছে। কেৱল হিন্দী ছবিত নহয়, কেইবাখনো ভোজপুৰী চিনেমাত দুৰ্দান্ত অভিনয় কৰি দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হৈছে এই অসম সন্তানগৰাকীয়ে। আহকচোন অনুপ পেগুৰ মুখেৰে শুনো তেখেতে বলিউডত খোজ পেলাবলৈ কেনেকৈ সক্ষম হৈছিল। বলিউডত অহাৰ আগতে আজিৰ পৰা 10 বছৰ আগতে মই মডেলিঙেৰে আৰম্ভ কৰিছিলোঁ। তেতিয়া মই এজন ছাকচেছফুল মডেল আছিলোঁ। মই কৰিছোঁ ৰজনীকান্ত ছাৰৰ লগত এখন মুভি কৰিছোঁ দৰবাৰ। তাতো মোৰ অলপ সৰু সুৰা চিন দুটামান আছে। তাৰ পৰা মই ভোজ কৰিলোঁ। ভোজ চিনেমাখনত আপোনাৰ পাকিস্তানে যেতিয়া ভোজ এয়াৰবেছত এটেক কৰিছিলে তাৰ ওপৰত মুভিখন বেষ্ট হয়। তাৰপিছত মই ছলমান খানৰ লগত ৰিচেণ্টলি কৰিলোঁ আপোনাৰ ৰাধে। তাৰপৰা কাৰেণ্টলি মই ৰোহিত ছেত্ৰী ছাৰৰ এখন মুভি কৰিছোঁ সূৰ্যবংশী, য'ত অক্ষয় কুমাৰ এজ এ লিড আছে। তাত মই মোৰ ৰোলটো হৈছে এটা শ্লিপাৰ চেলৰ। তাৰপৰা এতিয়া কাৰেণ্টলি মই জন এব্ৰাহামৰ লগত এখন মুভি চাইন কৰিছোঁ এটেক, যোনটো আপোনাৰ 15 আগষ্টত ৰিলিজ হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, এয়া অসমবাসীৰ বাবে সঁচাকৈ ভাল খবৰ নহয় জানো? বাৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে মোৰ ভিডিঅ'বোৰ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।